हेलो बंधुসকল টিকু ক্ৰিয়েশ্যন চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকক। মোৰ ভাগিনটো প্ৰিন্স বৰুৱাই আজি এটা নতুন ভিডিঅ' বনাইছে, তো আপোনালোকে চাব, ভাল লাগিলে কমেণ্ট কৰিব। हेलो गाइस, तो मोर नाम है टिकु क्रिएशन, तो प्लीज सब्सक्राइब कर दिबा। माने मैं आहा नासिलु, तो एतिया मोर मामा हट आहिसिल गाड़ी रे प्रथम रास्ता देखाइसिल। तो अरे कहना क्या चाहते हो? আমার মামা ঘর বরপেটা আর আমি আতে আছো বিজলি। তো হ্যালো ইয়া গাইস, রকি 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 না। তো বলক আপনার এটা বেশি দেরি নকর, তো ডাইরেক্ট পাঁচ পালে যাব। পাঁচপালে যাম মানে বাড়ি যাম, বাড়ি নবেৰে হাত বাড়ি কয় মোকো কয় দিয়া এইটো কালপুৰা নাইস আৰু যা তো বলগতে বাড়ি বাসপাল রাখো আৰু বিশ্ব পৰিৱেশ দিৱস দিনা বিশ্ব পৰিৱেশ দিৱস দিনা আমি পাছফালে মানে আম গাছ ৰুইছিলোঁ, তো আপুনি চাব পাৰে হা, চাব হা। তো এই ডাল আম গছডাল যিখিনি বাৰু ৰুইছিলোঁ সেইখিনি আছে, অলপ পাৰে নাই। আর তো ৰুইছিলে না, আর মই যেটো রইছো না এটো আপনার সামনেতে আছে, এই গো দেখো। এই মিছা তাই মিছা কয়, তাই লিচু গাছ ৰুইছিলা, এই গো রইছো কিন্তু তাই মিছা কয়, তাই মিছা কয়। মই কইছো একদম তাই বিশ্ব পৰিৱেশ দিৱস তাই তাৰ সৰু সৰুছে এই গাছ মোৰ বন্ধু, এগো 5 বছর হইছে বুনছো ইমান ইগো গাছ মোৰ বন্ধু হয়, ইগো গাছ মোৰ বন্ধুৱে হয়, কিন্তু ইয়াতে ঘৰ নহয়, তো আপুনি ভাই চাই বুলি ভাবি নল'ব, এই বন্ধু হয়। তো ইয়াৰ ঘৰ, তো তোৰ ঘৰ ক'ত আছিল? আমগুৰি আছে, আমগুৰি। তো বিজুলী এখন ঠাই আছে আমগুৰি বুলি, তাতে ঘৰ যা। আর মই যেটো বনছো না সেইটো তার যে অলপ তার চারাঙ্কাই আছে, তাৰ এনেকৈ আছে বোলে বুনছে, মানে এই বেংগলী না বুনছে বুলি নকয়, ৰুইছে বুলি। ৰ নাম না তাই মানে উৎপাইতে অলপ। তো চবইডাল কঁঠাল গাছ, তো এইবিলাক আম গাছবিলাক চব গাছে গাছ। তো আমাৰ বিজনী চবৰে এইখিনি ঠাই মানে গৰু বাজাৰ নামৰ ঠাই। समझ रहे हो ना? তো এইখিনি চবেই পিছফালে মান থাকিবই গছ গছনি, আৰু এইবিলাক জ্বালা গাছ, জ্বলা এইবিলাক। আর জ্বালা ধরছে উপরত ইগো জ্বালা। আর তারপিছত পেঁপে গাছও আছে, পেঁপে খাবা পাৰিম, পেঁপে গাছ আছে, পাপাইটা গাছ আছে, পইচা লাগিছে। তো আমাৰ এইখিনি গৰু বজাৰৰ পিছফালে আহিলে, তো আপুনি খালি আর আপনি এটা পাখির ঘোষলা দেখবেন, পাখির ঘোষলা, এই বেংগলী কয়, যদি পাখির ঘোষলা চাব যাইছো আমি। তো ৰ'ব হা, এইটো পাখিৰ ঘোষলা আপোনাক জুম কৰি দেখাইছো, এইটো চাব অলপ। দেখিব পাৰিছে ঘাঁহ আছে, ইমান আপোনাক ধুনীয়াকৈ দেখুৱাই নিছোঁ। বলক এটি মহ আছে, বহুত মাছৰ হে বলক মহ আছে। আর যেটো পাখির ঘোষলা দেখছেন সেইটো পাখি নাই মানে ৰাতি আহে, এতিয়া নাই, রাতে নাই কিন্তু সেই কৰি আছে আৰু হাই কচু শুনি আছে, নাহে দে। তো এইটো টিকলা, তো যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, মোৰ বহুত ছাবস্ক্ৰাইব কম, তো 1 মিলিয়ন মান কৰি দিব, 1 মিলিয়ন নহ'লে 100K কৰিলে হ'ব। Oh my god! Wow! Please.
হয়তো দেউতা দেউতা হাইদি দেউতা ইনভাৰ্টাৰৰ কাম কৰি তো দেউতা ইনভাৰ্টাৰৰ কাম কৰি আছে তো ইয়াতে আমাৰ বৰ দেউতাইটো মোবাইল টিপি আছে হাইদি বৰ দেউতা ঐ হাইদি পুৰা মোবাইলত মগ্ন মানে এবাৰ কাৰো শুনা চলে তাই হেডফোন লৈছে হেডফোন ঐ হাইদি হাইদি হাই তো এইয়া হাই দিলে মানে হেডফোন লৈ আছে শুনা নাপায় আৰু এইটো আত্তা আমাৰ দেউতাই কিবা কৈ আছে ইলেক্ট্ৰিকৰ বিষয়ে আপোনালোকে মানে ইলেক্ট্ৰিকত কাম কৰিছিল সেই বিষয়ে দেউতাই কৈ আছে আপোনাক টিকলাটোকে ৰাখাব লাগে টিকলা টিকলাটো ক'ত কয়টো তো এর গলি মোবাইল থাকলে কারা মারি বাটারফ্লাই বাটারফ্লাই আপনার দেখাব নোৱাৰিম তো বাটারফ্লাই চাওক ইমান সুন্দৰ এটা বাটাৰফ্লাই আমাৰ ঘৰতে আছে আৰু আমাৰ পঢ়ি আছে তো আপোনাক বাটারফ্লাইটো দেখাব নোৱাৰিলোঁ বহুত স্পীড মানে বাটারফ্লাই তো সেইকাৰণে বেয়া নাপাব তো আৰু চাগে এখন স্কুটি আৰু এইখন স্কুটি হয় মানে চলাব পাৰোঁ এখন গাইছ মই চলাব পাৰোঁ তই এইটো ধৰ তই এটা এই কেমেৰা ধৰবি এইটো চাইডে এই ইফালে ধৰবি এংকে ধৰ দেখা চলাব এতিয়া মই নচলা আনি দি আছে এতিয়া স্কুটি চলাই মজা লাগে মোক দেখা মোক शाबाश बेटा খান চলাই মজা লাগে দেখো একদম চলাব জানো তো এই ক্যামেরা ধরে দে আমি যে কোথা ক্যামেরা করা একদম পুরো স্পিড দি চলাই কিন্তু তাৰপিছত ইয়াত এনে ফটো আছে আছে না তো এখন মডিফাই কৰা আছিল ছেকেণ্ড হেণ্ড কিনিছোঁ তো চাওক যে লেখা আছে আৰু ডিস্ক ব্ৰেকো আছে আৰু ডিস্ক ব্ৰেক কি থাকিব এই গাড়ীত ই পাগল হৈছে মানে পেট্ৰল এই ডিস্ক ব্ৰেকটো তো ভাবিছোঁ আজি কাৰণে ভিডিঅ'টো বেছি দীঘল নকৰোঁ তো এইখিনিতে সমাপ্ত কৰোঁ তো ইয়াক চাওক কাৰণে বাই 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 বাই